প্ৰকৃতিৰ হৃদয়ত নিহিত হৈ আছে এখন নিস্তব্ধ উদ্যান। দৈনন্দিন জীৱনৰ হুলস্থুলৰ পৰা শান্ত তেনে এখন উদ্যানেই হৈছে শৰাইঘাট লেক পাৰ্ক, যিখন আছে আমিনগাঁও, যিখন একচুৱেলি অসমৰ পৰ্যটন বিভাগৰ এখন চৰকাৰী উদ্যান। ইয়াত অসম আছাম ইনিচিয়েটিভ টেগলাইনেৰে সকলোকে ৱেলকাম জনাইছে। চৰকাৰী পাৰ্ক যেতিয়া, টিকেটৰ প্ৰাইজো বহুত ন্যূনতম। ভিতৰলৈ আহি ইয়াৰ চাৰিওফালৰ পৰিৱেশটো চাই সঁচাকৈয়ে বহুত ভাল লাগিল। ইফালে পোৱালিহঁতৰ ফূৰ্তিত ঠায়ে নাই। বিশাল নিস্তব্ধ এই হ্ৰদটোৱে আকাশৰ ৰংবোৰ ধৰি ৰখা কাঁচৰ কেনভাছৰ দৰে প্ৰতিফলিত হৈছে। লেকৰ সৌন্দৰ্য অধিক উপভোগ কৰাৰ বাবে ইয়াত আছে এডভেঞ্চাৰিয়াছ নৰ্মেল মটৰ বোট এণ্ড স্পীড বোটৰ ৰাইডিং ফেচিলিটি। ভিতৰলৈ সোমাই আহিয়েই আপুনি পাব ব্ৰহ্মপুত্ৰৰ সতেজ বতাহৰ গোন্ধ। পোৱালিহঁতে আমাক টানি লৈ গ'ল শ্লাইডাৰৰ পিনে। অকোৱা পকোৱা শ্লাইডাৰত উঠি আপোন পাহৰা হৈ গৈছে সিহঁতে। শিশুহঁতে মুক্তমনে হাঁহিছে, ধেমালি কৰিছে আৰু আমাৰ সন্মুখত যেন এক সপোনৰ দৃশ্যপট। কাষৰ বেঞ্চত বহি চাই ৰৈছোঁ সতেজ মাটি আৰু পাইছোঁ বতাহত ভাহি অহা জেচমিনৰ সুগন্ধ। চহৰৰ হুলস্থুলৰ পৰা আঁতৰত লুকাই থকা এই মনোমোহা উদ্যানখনে নিজকে জিলিকি থকা শৰাইঘাট হ্ৰদৰ চাৰিওফালে মেৰিয়াই লৈছে। এতিয়া পাৰ্কখনৰ আনটো মূৰত থকা স্প্ৰী ৱক ৰাইড, মানে দীঘলীয়া বেলুন এটাৰ ভিতৰত উঠি লেকৰ ওপৰত দৌৰি থাকিব পাৰি। শিশুহঁতৰ বাবে বেছ এক্সাইটিং গেম। গধূলিৰ সময় ওচৰ চাপি অহাৰ লগে লগে লেকৰ পানীত প্ৰতিফলিত নীল ৰঙী আকাশখনি, নিশ্চল পানী, মুকলি আকাশ আৰু সন্ধিয়াৰ কোমল আভাসে দেহ মন জোৰ পেলাই থৈ গ'ল। আজি পিছে বোট ৰাইডিং কৰা সময় নহ'ল। গধূলিৰ লগে লগে ভিন ৰঙী বন্তিৰে জিলিকি উঠিল পাৰ্কখনৰ প্ৰতিটো কোণ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই।